অখিলভাৱে ফেক্টৰ নহয় মই কৈছোঁ মানে ভাৰতীয় জনতা পাৰ্টীৰ আজি যিটো গোটেই অসমতে গোটেই ভাৰততে যদি চাওঁ ভাৰতীয় জনতা পাৰ্টী এটা শক্তিশালী দল নহয় সাংগঠনিক দিশত হওক বা ৰাইজৰ সেৱা কাৰণৰ কাৰণে যিখিনি কৰিব লাগে কিন্তু যথেষ্টখিনি কৰিছে গতিকে মই অখিল গগৈ কোনো ফেক্টৰ নহয় কিন্তু 100% হয় দলৰ কথা আপোনালোকে কৈছে যে ৰাইজৰ দলৰ যিজন বিধায়ক ইয়াতে কি কৰিছে আপোনালোকে মোতকৈ আপোনালোকে শিৱসাগৰৰ মানে জনসাধাৰণে বেছি অভিজ্ঞতা আছে আপোনালোকৰ কি কৰিছে কি কৰা নাই ইয়াত কিমানখিনি উন্নয়নৰ ক্ষেত্ৰত কাম কৰিছে সেইটো আপোনালোকে পৰিলক্ষিত কাৰণ তেওঁ মতে চিঞৰ বাখৰৰ বাহিৰে মই যিটো দেখিছোঁ মানে তেওঁ বিৰোধী আসনত আছে আমাৰ চৰকাৰখনৰ বিৰুদ্ধে কিবা ক'ব লাগে চিঞৰিব লাগে সেইটোৱে দেখিছোঁ কিন্তু মানে সেইখিনি যে ৰাইজে গ্ৰহণ কৰিছে সেইটো কেতিয়াও নহয় কিন্তু ইয়াত আজি শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন ভাল মই দেখিবলৈ পাইছোঁ আজি যিমানখিনি মহিলা আছে গোটেই সংগঠনটো যথেষ্টখিনি শক্তিশালী আমাৰ সভাপতি বিতুপন ৰাইডিঙীয়া নেতৃত্বত সকলোখিনি দলীয় কাৰ্যকৰ্তাই কিন্তু এতিয়া কাম কৰি আছে শক্তিশালী এটা সংগঠন আছে গতিকে ইয়াত ৰাইজৰ দল কোনোবা বিৰোধী এটা এজন প্ৰাৰ্থী নিশ্চয় থাকিব কিন্তু আজিৰ সময়ত যিটো দেখিছোঁ মহিলাই হওক বা পুৰুষেই হওক এই যিগৰাকী প্ৰাৰ্থী হ'ব কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে জয়ী হোৱাটো মই নিশ্চয় ইয়াত এটা পৰিলক্ষিত হৈছে মোৰ আজি কিন্তু ইয়াৰ পৰাই মই অমুকেই কেণ্ডিডেট হওক গোটেই কাৰো নাম মোৰ মানে এইটো মেনশ্যন কৰাৰ মোৰ সেইটো অধিকাৰ নাই কিন্তু ইয়াত দলীয় মানে কাৰ্যকৰ্তাই হওক বা ৰাইজৰ যিগৰাকী সমৰ্থন পাব বোলে ৰাইজে যদি কয় নাই এগৰাকীক বা এওঁক দিলে বেছি ভাল হ'ব সেইটো সদায় ৰাইজৰ সমৰ্থনত এজন প্ৰাৰ্থী জিকিব পাৰে যদি ৰাইজৰ সমৰ্থন নাথাকে ভোটাৰে ভোট দিব কিন্তু ভোটাৰৰ এজন মানে প্ৰিয় এজন মানে প্ৰাৰ্থী হ'ব লাগে সদায় তেনেকুৱা এজন প্ৰাৰ্থী নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ইয়াত প্ৰক্ষেপ কৰিব আৰু নিশ্চয় জিকি যোৱাটো আজিৰ ডেটত মই যদি কওঁ যদি অহা আজিও যদি ইলেকশ্যন পাতে অখিল গগৈ কোনো কাৰণতে ফেক্টৰ হ'ব নোৱাৰে পুৰুষেই হওক মহিলাই হওক বিজেপিৰ মহিলা মৰ্চাৰ পৰা প্ৰতিনিধিত্ব কৰি যিগৰাকী মহিলাই শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈ কোনো ফেক্টৰ অখিল গগৈ ফেক্টৰ নহয় মই কৈছোঁ মানে ভাৰতীয় জনতা পাৰ্টীৰ আজি যিটো গোটেই অসমতে গোটেই ভাৰততে যদি চাওঁ ভাৰতীয় জনতা পাৰ্টী এটা শক্তিশালী দল নহয় সাংগঠনিক দিশত হওক বা ৰাইজৰ সেৱা কাৰণৰ কাৰণে যিখিনি কৰিব লাগে কিন্তু যথেষ্টখিনি কৰিছে গতিকে মই অখিল গগৈ কোনো ফেক্টৰ নহয় কিন্তু